হেল্ল' বিকেবি অসমলৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ মই বৰদোৱা তীৰ্থযাত্ৰালৈ। বহুত দিনৰ ভিডিঅ' বনাব পৰা নাছিল মই কিছু অসুবিধাৰ কাৰণে। আজি প্ৰায় এবছৰৰ মূৰত মই ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Hi, bye bye. Hi. Bye bye mua ha. Đã chịu. এইজনী হ'ল আমাৰ মৰমৰ গুণু। আমি এইক সকলোৱে বহুত মৰম কৰোঁ। চাওকচোন কিমান ধুনীয়া। এইখন হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। Patabaran. আমি সকলোৱে যাত্ৰা আৰম্ভ কৰিলোঁ। আমি শান্তিপুৰ পাইছোঁ। এয়া হ'ল কলিয়াবৰ তিনিআলি। চিধাই গ'লে আপোনালোকে পাব গুৱাহাটী। আমি এতিয়া সোঁহাতে সোমাম। এয়া হ'ল নগাঁও মেডিকেল কলেজ। নগাঁৱৰ মখলিত অৱস্থিত এই মেডিকেল কলেজটো। আমি সোনকালে আমি অতি চমু ৰাস্তাত দি আহিছোঁ। মানে আমবাগানৰ পৰা যোনটো তেজপুৰ অভিমুখে যাওঁতে সোঁহাতে বাঁহাতে সোমাই আমি সেইফালে সোমাই পেলাই আহিছোঁ। চিধাই আমি নগাঁও পোনে ওলামগৈ। আৰু এয়া মোৰ ভণ্টি ৰাহাত হস্পিটেলত তাই কৰ্মৰত কৰি আছে GNM নাৰ্ছ হিচাপে। এতিয়া মোৰ ভণ্টি আহি আছে। তাইকো আমি এতিয়া আমাৰ গাড়ীত লৈ যাম। এয়া আমি বৰদোৱা পাই গ'লোহি। গৈছে। এয়া হ'ল গংগাপাৰ। গংগাপাৰৰ ওচৰতে আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি ইয়াতে বস্তু ভান্দিবোৰ নমাইছোঁ। আৰু আমি মেইন যোনটো জেগা চাম বুলি আহিছিলোঁ তাত সোমাব নিদিয়ে বোলে। যোনটো ডাঙৰকৈ বজাৰ বনাইছে কলাক্ষেত্ৰ, এই সিটোৰ পাৰত আপোনালোকে দেখা পাবই। আমি সেই জেগাটো আমি চাব নোৱাৰিলোঁ যিহেতু সেই কলাক্ষেত্ৰখন অপেনিং কৰা নাই। অপেনিং মানে মোদীজী বা অমিত শ্বাহে অপেনিং কৰিব। তাৰপিছতহে আমাক সোমাব দিব মানে, সেইটো কাৰণে আমি সোমাব নোৱাৰিলোঁ।
এইখন হ'ল কীৰ্তন ঘৰ আৰু কীৰ্তন ঘৰত যদি আপুনি লং পেণ্ট পিন্ধি সোমাম বুলি ভাবিছে তেনেহ'লে পাহৰি যাব জাতীয় পোছাক পৰিধান কৰে ইয়াত সোমাব পাৰিব সেইকাৰণে মই ধুতি আৰু পাঞ্জাবী পিন্ধি আহিছোঁ আৰু মই ধুনীয়াকৈ সোমাব পাৰিছোঁ আৰু ইয়াত আমি চাকি বন্তি জ্বলাব পাৰিম বুলি ভাবিলোঁ কিন্তু ইয়াত চাকি বন্তি জ্বলাব নিদিয়ে আৰু আমি গোটেইখিনি চাকি বন্তি আমি ইয়াত জমা দিলোঁ তেওঁলোকে জ্বলাই দিব বুলি ক'লে আপোনালোকে শৰাই দিওঁতে 300 টকা অৰিহণা ল'ব আৰু এনেকুৱা এখন ৰিচিপ্ট দিব আৰু লগতে এনেকুৱা এখন ৰঙা সেই কুপনখন দিব আৰু সেই কুপন আৰু ৰচিদখন লৈ পেলাই আন এটা নামঘৰত ৰচিদখন জমা দিব লাগিব আৰু কুপনখন আপোনালোকে ৰাখি থ'ব লাগিব আৰু যেতিয়া নাম গোৱা শেষ হ'ব তেতিয়া আপোনালোকে এই কুপনখন জমা দি পেলাই প্ৰসাদ ল'ব পাৰিব এয়া হ'ল বৰদোৱা থানৰ মূল কীৰ্তন ঘৰ আৰু এই কীৰ্তন ঘৰত আমি ধুনীয়াকৈ সেৱা ল'লোঁ কৰিলে সেৱা কৰিলে কৃষ্ণ কৈছে টিকলি সেৱা কৰিলি আপোনালোকে এই ফেনখন চাওকচোন কিমান ডাঙৰ ফেন মই কিন্তু এনেকুৱা ফেন দেখা নাই কিন্তু গুৱাহাটী পল্টন বজাৰৰ ষ্টেচনত দেখিছোঁ মই কি ভিডিঅ' বনাই আছোঁ এনেকৈ আমি বাপজনৰ ওচৰত আমি সেৱা ল'লোঁ সকলোৱে মোৰ পৰিয়াল আৰু মোৰ ছোৱালীজনীয়ে সেৱা ল'লোঁ এইজোপা হ'ল শিলিখা গছ এই শিলিখা গছজোপাৰ তলতে শংকৰদেৱে বহি পেলাই কৰ্মপুথি লিখিছিলে
জয় জয় কৃষ্ণ প্রভু অভীষ্ট নায়ক জীবের জীবন যদু জগ এয়া হ'ল গংগাবাৰ আৰু সেই সুপাৰত দেখিছে ডাঙৰকৈ কীৰ্তন ঘৰ বনোৱা হৈছে যে এয়া তাত আমি যাব নোৱাৰিলোঁ যিহেতু মোদীয়ে অপেনিং কৰা নাই Gak apa-apa, gak apa-apa. Kok, jangan nanya kok. Jangan nanya kok. Apa kan hotel aja aja. Sorry guys. Boisa buat anak kamu. Cuman pakai apa? Oh, heta. আৰু এই কাছটো মই মাত্ৰ 100 টকাত পংকজৰ পৰা ল'লোঁ বহুত ভাল লাগিলে কাছটো সেইটো কাৰণে ল'লোঁ এইখনেই হ'ল শংকৰদেৱে পঢ়া স্কুলখন মহেন্দ্ৰ কন্দলী সংস্কৃত টোল স্থাপিত 1958 চন বটদ্ৰৱা নগাঁও অসম কি ধুনীয়া পৰিৱেশ নপৰ নপাও পাইছ পলা খাই যাব কিন্তু ফটো তুলিব নোৱাৰি ইয়াত ফটো তুলিব নোৱাৰি নেকি এই লিখা আছে পাৰিম ন এয়া হ'ল দৌল মন্দিৰ আৰু এজন মানুহক সুধিলোঁ যে ভিডিঅ' কৰিব পাৰিনে ক'লে দৌল মন্দিৰত ভিডিঅ' কৰিব নোৱাৰি বোলে কমিটিৰ পৰা কুপন লৈ আহিলে কৰিব পাৰে কিন্তু গাইজ মই মনে মনে ভিডিঅ'টো কৰি দিলোঁ আপোনালোকে বেয়া পালে মোক কমেণ্ট কৰি জনাব টেমাত নিব পাৰে হয়তো পেলাই দিয়ক হয়তো পেলাই দিয়ক দালিটো এনেই ভাল দালি এনেই ধুনীয়া বৰদোৱা আহিলোঁ আৰু বৰদোৱা আহি পেলাই এজন আছে নেকি
জ্যোতিপুৰ বন্ধু পংকজ চিলিখা পংকজ হাজৰিকা চিনাকি হ'ল আৰু তেওঁক মানে মোক মানে এনেকুৱা বিশ্বাস কৰিলে মানে কিবা বস্তু লগা হ'লে তেওঁ মানে মোক কৈছে তুমি লৈ যোৱা আহি পেলাই দিবা খালি আৰু পংকজ তুমি মোক লগ পাই কেনেকুৱা পালা নাই বহুত ধুনীয়া ভাল লাগিল আৰু মোৰ চেনেলটো হ'ল DKB এখন তুমি ছাবস্ক্ৰাইব কৰি দিবা আৰু কেতিয়াবা যদি শিলঘাট যোৱা তুমি কিবা এনি প্ৰব্লেম হ'লে তুমি মোক ফোন কৰিবা কণ্টেক্ট নাম্বাৰ ল'লে এতিয়া আমাৰ বনভোজ খোৱা হৈ গ'ল আমি এতিয়া যাবলৈ ৰেডি হৈছোঁ আমি সকলোৱে এতিয়া গাড়ীত বহিলোঁ আৰু সকলোকে এটা কথা কওঁ মোৰ ইউটিউব চেনেলত মানে ভিডিঅ'টো বহুত দিনে দিয়া নাছিলোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে আৰু আজি মই এই ভিডিঅ'টো বনাবৰ কাৰণে সাহস কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে সকলোৱে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বাটত এয়া পঞ্চায়তৰ ভোটৰ কাৰণে কেম্পেইনিং বাটত দেখা পালোঁ বা কি যে মানুহ এইখন হ'ল আদিত্য হস্পিটেল নাৰ্ছিং হোম মোৰ চিনাকি অমৰনাথ দাৰ ভায়েকে এইখন নাৰ্ছিং হোম বনাইছে কাৰোবাৰ বেমাৰ হ'লে ইয়াত এবাৰ আহিব পাৰে খুব ভাল চিকিৎসা হয় এয়া হ'ল লাওখোৱা অভয়াৰণ্য লাওখোৱা বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হিচাপে কোৱা হয় ইয়াতো আপোনালোকে চাবলৈ আহিব পাৰে আজিলৈ আহিছোঁ বাই বাই